মানুহ বিভিন্ন ধৰণৰ হয়। বেলেগ বেলেগ চৰিত্ৰৰ মানুহ দেখা যায়। কিছু মানুহ আমাৰ জীৱনলৈ আহে আমাৰ ভালৰ কাৰণে, আৰু কোনো আহে আমাৰ অনিষ্টৰ কাৰণে। কোনোবা আমাৰ জীৱনত আহে আকৌ গুচি যায়, আৰু সিহঁতৰ যোৱাটো কষ্টকৰ হৈ ৰয়। কিন্তু যিসকল গুচি যায় সেইটো সিহঁতৰ কাৰণে কষ্টকৰ নহ'লেও আমাৰ কাৰণে বহু কষ্টকৰ হয়। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যে কোন ধৰণৰ মানুহক আমি এভইড কৰি চলা দৰকাৰ। মানুহক ক্ষমা কৰি দিব, কাৰো দুখ ত্ৰুটি অন্তৰত নাৰাখিব, কাৰণ এইবোৰ দুখ যন্ত্ৰণা অন্তৰত পুহি ৰখা মানে বহুখিনি জুইত এঙাৰ ধাৰণ কৰাৰ নিচিনা। আৰু যি ব্যক্তিয়ে জুইৰ এঙাৰ ধাৰণ কৰিব সেইজন জ্বলি পুৰি ছাই হৈ যাব। সেইকাৰণে অন্তৰত কোনো দুখ কষ্ট বেদনা হিংসা বিদ্বেষ ৰখা উচিত নহয়। কিন্তু তাৰ মানে এইটো নহয় যে সেইবোৰ লোকক আপোনাৰ অন্তৰত বাৰে বাৰে স্থান দিব আৰু আপোনাক দুখ কষ্ট দিয়াৰ সুযোগ কৰি দিব। তো প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত ক'বলৈ যত্ন কৰিম যে কোন ধৰণৰ লোকক আমি এভইড কৰা উচিত। 1 নম্বৰ হ'ল গছিপ মেকাৰ্ছ। তো গছিপ মেকাৰ্ছবোৰে প্ৰচণ্ড পৰিমাণে পিছফালে কথা কৈ ভাল পায়। এই লোকসকলৰ এটা স্বভাৱ হৈছে এওঁলোকৰ সন্মুখত আহি কথা কোৱাৰ সাহস নাথাকে, কিন্তু পিছফালে বহু কথাই ইনাই বিনাই মছলা ঢালি মুখৰোচক কৰি কৈ ভাল পায়। সিহঁতে কথা যেতিয়া আৰম্ভ কৰিব তেতিয়া চাব পৰনিন্দা সমালোচনাৰে আৰম্ভ কৰিব, আৰু এইবোৰ শুনিবলৈ আৰু ক'বলৈ খুব আনন্দ পায়। ঘণ্টাৰ পৰ ঘণ্টা পাৰ হৈ যায় কিন্তু সিহঁতৰ কথা শেষ নহয়। আৰু যিহেতু মন্দ কামবোৰ মুখৰোচক হয় সেইকাৰণে পৰনিন্দা সমালোচনাবোৰ খুব আমোদজনক হয়। আৰু এই ধৰণৰ মানুহবোৰ আমি ক'ত পাওঁ জানে? এই ধৰণৰ মানুহবোৰ আমি আমাৰ ওচৰে পাঁজৰে থকা সমাজখন আৰু অফিচত লগ পাওঁ। মানে এনেধৰণৰ মানুহৰ সংখ্যা আপোনাৰ চাৰিওফালে ভৰ্তি হৈ আছে। এওঁলোকৰ লগত বন্ধুত্ব গঢ়িব নোৱাৰে। মই এইটো ক'ব বিচৰা নাই যে আপুনিও সিহঁতৰ দৰে বেয়া আচৰণ কৰিব বা লগ পালে কথা নাপাতিব। আপুনি তেওঁলোকৰ লগত মধুৰভাৱে কথা পাতিব, ভাল আচৰণ কৰিব, কিন্তু সাৱধান, কেতিয়াও বন্ধুত্ব কৰিবলৈ নাযাব। কিন্তু যি পৰ্যন্ত আপুনি তেওঁক সঠিক পথত ঘূৰাই আনিব নোৱাৰিছে তেতিয়ালৈকে তাৰ লগত ঘনিষ্ঠ হ'বলৈ নাযাব। কিয়নো তাৰ লগত ঘনিষ্ঠতা কৰিবলৈ গৈ এনেকুৱা যাতে নহয় যে তেওঁ আপোনাৰ ক্ষতি কৰি দিয়ে। মনত ৰাখিব, এওঁলোকৰ কাম হৈছে আমাৰ পৰা ইনফৰমেশ্যন ল'ব আৰু বন্ধুত্বৰ নাটক কৰিব, তাৰপিছত সেইটো লৈ বেলেগৰ লগত সমালোচনা কৰিব। তাৰ পাছত যি ধৰণৰ মানুহবোৰ এভইড কৰা উচিত সিহঁত হ'ল ইম'শ্যনেল আণ্ডাৰমাইনাৰ্ছ। প্ৰথমত এওঁলোকৰ ইম'শ্যন বুলিবলৈ একো বস্তুৱে নাই। ইহঁতে নিজকে সৰ্বে বুলি ভাবে। এটা উদাহৰণ দি বুজাই আছোঁ। ধৰক আজি আপোনাৰ এনেকুৱা এটা দিন গ'ল খুব কষ্টকৰ, কিন্তু এই কষ্টকৰ দিনতো আপোনাৰ কোনো দুখ নাছিল, কিন্তু তথাপিও সেইটোৰ কাৰণে আপুনি বহু কথাই শুনিবলগীয়া হৈছে। এতিয়া আপুনি এনেকুৱা এজনক বিচাৰিছে যিয়ে নেকি আপোনাক ছাপোৰ্ট কৰিব। আপুনি এজনক কল কৰিলে যিজনে আপোনাক ছাপোৰ্ট কৰিব, আৰু সেইজনে আপোনাৰ কথাখিনি শুনাৰ পৰিৱৰ্তে, আপোনাক ছাপোৰ্ট কৰাৰ পৰিৱৰ্তে আপোনাক এনেকুৱা কেইটামান শব্দ শুনালে যিবোৰ শুনি আপোনাৰ আৰু বেয়া লাগিল। যেনে ধৰক ইম'শ্যনেল ফুল, ইডিয়েট, পাগল, মূৰ্খ ইত্যাদি ইত্যাদি। এনেই আপোনাৰ মনটো বেয়া, তাৰোপৰি এইবোৰ কথা শুনি ভাল লাগিবনে? বেছিকেলি আপোনাক আৰু সৰু কৰাহে হ'ল। আপুনি শুনি বুজিব পাৰিলে মানুহজনে আপোনাক সৰু কৰিলে। এই ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকক। এওঁলোকৰ লগত আৰু নিজৰ দুখ যন্ত্ৰণাবোৰ গল্পবোৰ শ্বেয়াৰ কৰিবলৈ নাযাব। সেই চিটুৱেশ্যন সিহঁতৰ লগত শ্বেয়াৰ কৰা নচলিব, কাৰণ সিহঁতে তাৰ মূল্য বুজি নাপায়। তাৰ এটাই কাৰণ, এওঁলোকে নিজকে ডাঙৰ কৰি দেখাই ইমানেই ভাল পায় যে সন্মুখৰ মানুহজনৰ কষ্টটো ইহঁতে বুজিবলৈ পাহৰিয়ে যায়।
আৰু তেতিয়া ভাবে যে কিয় মই তাক কল কৰিছিলোঁ। অৰ্থাৎ ৰিগ্ৰেট ফিল হ'ব। অনুশোচনাৰ আগতেই এওঁলোকৰ পৰা দূৰত থাকক। ইয়াৰ পিছত এটাই ভুল যিয়ে বাৰে বাৰে কৰে তেওঁক এভইড কৰি চলক। বাৰে বাৰে ভুল কৰাবিলাকক বুজায়ো লাভ নাই। ইহঁতে জানি বুজি ভুল কৰি থাকে, তাতকৈ বেটাৰ ইহঁতৰ পৰা আঁতৰত থাকক। 4 নম্বৰ হ'ল ফেক পাৰ্চনেলিটি। ইহঁতে বিভিন্ন ঠাইত নিজকে বেলেগ বেলেগভাৱে পৰিচয় দিয়ে। আত্মীয়তাৰ সম্পৰ্ক গঢ়ি তোলাৰ আগত এই কথাখিনি আমাৰ মনত ৰখা দৰকাৰ। গতিকে কোনো পধ্যেই এই ধৰণৰ ফেক পাৰ্চনেলিটিৰ মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিব পৰা নাযাব। প্ৰিয় দৰ্শক, সৰ্বশেষত যিটো কথা ক'ব বিচাৰোঁ সেইটো হৈছে এইবোৰ বেয়া গুণ থকা স্বত্তেও আপুনি কিন্তু মানুহক ভাল পাই যাব লাগিব আৰু কোনো মানুহকেই জাজ কৰি নেপেলাব। এনেকুৱাওতো হ'ব পাৰে যে তাৰ বেয়া স্বভাৱখিনি পৰিৱৰ্তনো কৰিব পাৰে। সিহঁতক সময় দিয়ক আৰু কোনো মানুহৰ পৰা কষ্ট পালে সেই কষ্ট মনত পুহি নাৰাখিব। মনৰ পৰা ক্ষমা কৰি দিয়ক, কিয়নো কষ্ট হৈছে জুইৰ এঙাৰ, যিয়ে ইয়াক ধাৰণ কৰিব তেওঁ জ্বলি পৰি ছাই হৈ যাব। পৃথিৱীৰ সকলো মানুহকেই ভাল পাওক, কিন্তু যিয়ে বাৰে বাৰে ক্ষতি কৰিছে সিহঁতক আৰু ক্ষতি কৰাৰ সুযোগ কৰি নিদিব, কিন্তু ক্ষমা অৱশ্যই কৰি দিব। তো প্ৰিয় দৰ্শক, এই ভিডিঅ'ৰ পৰা আপোনালোকে যদি কিবা অনুপ্ৰাণিত হৈছে ভিডিঅ'টো অৱশ্যই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ফৰিদ আহমেদ আজি বিদায় লৈছোঁ। কুশলে থাকক।